ঠাণ্ডা বতৰ কাৰণে আজি অলপ গাহৰি খাব ইচ্ছা কৰিছে মোৰ লগৰকেইটাই। আমিও খাব লাগিব না। বন্ধুসকল, ৰেচিপিটো একদম চিম্পুল হ'ব। আপোনালোকে চাগে বনাই পাইছেই এনেকৈ, তো মই বনাইছোঁ আৰু ট্ৰাই কৰিছোঁ নিজাকৈ। আপোনাৰ একদম চিম্পল, বেছি মছলা নাথাকে আপোনাৰ। এয়া আপোনাৰ আদা নহৰু লৈছোঁ অলপ, এয়া অলপ ধনিয়া, জিৰা গুড়ি 1 পেকেট, ইমান নিদিওঁ, আধা দিম ইয়াৰ। আৰু বিলাহী লৈছোঁ দুটা, আপোনাৰ পিঁয়াজ লৈছোঁ সৰু সৰু 4টা, আৰু জলকীয়া 4টা। আলু অলপ বেছিয়ে হ'ল, তাৰপিছত চলি যাব আৰু। ডাঙৰ আছিল আলুটো, যিবিলাক কাটি দিলোঁ আৰু। এই আপোনাৰ হাফ বইল হৈছে আৰু গাহৰিখিনি। এতিয়া এইখিনি বাকী এইখিনি যোগাৰখিনি কৰি লওঁ। আজি ঠাণ্ডা বতৰ কাৰণে আজি অলপ গাহৰি খাব ইচ্ছা কৰিছে মোৰ লগৰকেইটাই, গতিকে আজি গাহৰি অলপ আনিছোঁ। বৰ বেছি অনা নাই। কিমান আনিছা গাহৰি? 1 কেজি আনা নাই নেকি? 1 কেজি 800 গ্ৰামমান হ'ব দিয়ক। এতিয়া সেইখিনি গাহৰি আপোনাৰ অলপমান বইল হ'ব দিছোঁ, নিমখ দিয়া গৈছে, বইল হ'ব দিছোঁ। বন্ধুসকল, এইটো তাৰমানে আপোনাৰ ইয়াত কি আছে, পিঁয়াজ আছে, জলকীয়া আছে, আদা নহৰু গোটেইখিনি আমি একেলগে মাৰি ল'ম। এনেকৈ এইটো গিলাচতে মাৰিছোঁ। আপোনাৰ বেডশ্বিটৰ বা ভাড়া দিয়া ৰুমত যোনে থাকে তেখেতসকলে বস্তুটো ৰিলেট কৰিব পাৰিব বা তেখেতসকলে বুজি পাব। বাকী ইয়াতে গোটেইখিনি আমি একেলগে মাৰি ল'ম, তেতিয়া আপোনাৰ টেষ্টটো অলপ বেলেগ আহিব। এতিয়া আপোনাৰ গাহৰিৰ লগত মিক্স হৈ যাব ন, তেতিয়া টেষ্টটো অলপ বেলেগ পাব। কাটি দি বন্ধুসকল, তেল একদম আমি অলপ দিম, এইখিনিয়ে হ'ব, এইখিনি দিলেই হ'ব, একদম অলপ। গাহৰি মাংসত ইমান তেল নালাগে, তেল থাকেই ন। এয়া আমাৰ হৈ গৈছে মোটামুটি। এয়া চাওক, এতিয়া নমাই দিওঁ আলুখিনি। এয়া আমি গাহৰিখিনি দি লৈছোঁ প্ৰথমতে। একদম পোনপ্ৰথমে গাহৰিখিনি দিব দেই। এবাৰ লৰাই দি ঢাকনিখন দিয়াচোন, ঢাকনিখন দিয়া নাই কোনটো? অঁ, এতিয়া ঢাকনিখন মাৰি দিব, দি আপোনাৰ 2 মিনিট 3 মিনিটমান ৰাখি দিব। অলপ ফ্ৰাই হৈছে সাধাৰণভাৱে। এতিয়া আপুনি ইয়াত পিঁয়াজ আৰু আপোনাৰ আদা নহৰু যিটো পেষ্ট বনাইছিলে সেইটো এতিয়া দি দিব পাৰে। দি দিয়ক, দি দিয়ক। কম দি ভাজিব দেই, একদম হেৰিটো একদম বঢ়াই নিদিব। হয়তো কম দি গৈছে, সেইটো কমাই আছে, কমাই আছে। অলপ লৰাই দিব পেষ্টখিনি লগত। পেষ্টখিনি একদম মানে মিহি কৰিব নালাগে, অলপ ডাল হৈ থাকিলেও কথা নাই আৰু। এতিয়া অলপমান ইয়াত নিমখ ছটিয়াই দিব।
অলপ জুইটো বঢ়াই দিব পাৰি তাৰমানে পিঁয়াজখিনি জ্বলি নোযোৱাৰ কাৰণে তাৰ কাৰণে মই জুইটো অলপ কমাই দিছোঁ এতিয়া জুইটো অলপ ফ্ৰাই হ'ল গতিকে এতিয়া আকৌ অলপ জুইটো বঢ়াই দিছোঁ এতিয়া আপুনি পুনৰ ঢাকনখন মাৰি দিয়ক আৰু 2-3 মিনিট অলপ ভজা গৈছে গাহৰিটো এতিয়া আমি দিম ইয়াতে জিৰা গুড়িটো বেছি নিদিম এইখিনি দিলে অকল এইখিনি অলপমান পানী অলপ দি দিয়া মনত পানী অলপ দি দিয়াচোন গাইজ কেনে হৈছে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সেই ৰ'বা হাল্লা কৰিছোঁ অলপ পানী দিছোঁ তলত লাগি নাযায় জগৰীটাই একদম ধুনীয়া বনায় এইটো ৰেচিপি ন আপোনালোকে একবাৰ খাই চাব যদি বেয়া পায় কমেণ্ট কৰিব ভাল পালেও কমেণ্ট কৰিব লাইক শ্বেয়াৰ কৰিব হা কিয় লাগে বেয়া পালেও কমেণ্ট কৰিব ভাল পালেও কৰিব কিবা এটা ৰিয়েকশ্যন দিব আৰু হালধি দিছোঁ আমি আলুখিনি দি দিছোঁ তাৰে মাজতে আলু আৰু বিলাহীখিনি একেলগে দি লৈছোঁ এতিয়া অলপ আমি লৰাই দিম জলকীয়া গুড়ি আমি দিয়া নাই কাৰণ জলকীয়া গুড়ি দিলে পেটৰ কমপ্লেইন হয় চবৰে জলকীয়া গুড়ি সেইকাৰণে দিয়া নাই এতিয়া আমি ঢাকন মাৰি দিম কেনে হৈছে গাই জনাব দেই চাওক পানী দিছোঁ অলপ উতলিব দিছোঁ ঢাকনিটো অলপ মাৰিয়ে দিওঁ অলপ উতলি লওক কম জুইত উতলাই দিওঁ বন্ধুসকল আপোনাৰ প্ৰায় হৈছেই লাষ্ট আৰু ফিনিচিং আছে এইটো আপোনাৰ ফিনিচিং আৰু মনোজ কলিতাক অলপ খাই চাব দিওঁ তেওঁ ভাল হৈছে বেয়া হৈছে তেওঁ নিজে ক'ব তাই ভাল হ'লেও ক'বা বেয়া হ'লেও ক'বা ঠিক আছে মোৰ ভিডিঅ'ৰ আশাত মই ভিডিঅ' বনোৱা নাই যদি ভাল হৈছে ক'বা বেয়া হৈছে ক'বা মজা সঁচাইনে মজা ভিউজৰ কাৰণে কোৱা নাই কিন্তু না মোক তুমি ফ্ৰেণ্ড কাৰণে তুমি মোক ক'ব নালাগে মজা তাৰমানে বহুত মানুহ চাই আছে না তেখেতসকলৰ কাৰণে লাইক কমেণ্টে দিব এনেকৈ বনাব ভালেই হ'ব আৰু ঠিক আছে হৈছে আৰু এনেকৈ বনাই খাব তোমালোকেও আমিও খাব লাগিব না